Hello everyone, welcome back to my YouTube channel. I'm the blog. Swagatam jonaisu aji eta notun blog soloike just now farmer pora aipesu gapa dhui ekdom tip top mane clear hoya egoisu aru etia bortoman jabo lagibo guys Ashwatthamaক loi doctor soroloke olopman chikitsar karone আৰু আপোনালোকে সাগে ভাবিছে Ashwatthamaক লৈ ডক্টৰ এমজে ব্লকাৰ্স পগলা হল সাগে কিন্তু পৰন্তু বস্তু মানে মই আপোনালোকক সকলো বিলাক বুজাই কম প্ৰথমতে ব্লগ মানে ভিডিওটো আজিৰ আৰম্ভ কৰো মানে কেছটো হৈছে এনেকুৱা আজি 1.5 মাহ মান আগতে মই গাড়ী এখন কিনিছিলো মানে নতুন গাড়ী আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিও চাইছে আপোনালোকে গম পাইছে নিশ্চয় আৰু গাড়ীখনৰ নাম ৰাখা হৈছে মানে Ashwatthamaক আৰু Ashwatthamaক হৈছে 4টা যুগতে অমৰ আৰু কোন হৈছে Ashwatthamaক আপোনালোকে জানিব লাগিলে যাব লাগিব মহাভাৰতৰ টাইমত কৌৰৱ আৰু পাণ্ডৱক যিজন গুৰুই শিক্ষা দিছিল গুৰুজনৰ নাম আছিল দ্ৰোণাচাৰ্য আৰু ঘৈণীয়েকৰ নাম আছিল কৃপি দ্ৰোণাচাৰ্য আৰু কৃপিৰ পুত্ৰ আছিল Ashwatthamaক আৰু Ashwatthamaক হৈছে সত্যতে তা দাপৰ কলি 4টা যুগতে মানে অমৰ আৰু মোৰ গাড়ীখনেও যাতে 4টা যুগ মানে কোনো বিপদত নেপেলায় কোনো প্ৰবলেমত নেপেলায় আৰু একদম মানে গুড সার্ভিস দিয়ে তার কারণে নাম রাখিছো Ashwatthamaক और कैसा लगा मेरा मजाक আৰু Ashwatthamaক নামটো কেনেকুৱা লাগিছে গাড়ীৰ অলপমান আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু আজি মানে হৈছে Ashwatthamaক মোটামুটি 990 কিলোমিটাৰ চলি গৈছে আৰু আজি ফাৰ্স্ট সার্ভিসিংত যাবৰ কাৰণে টাইম হৈ গৈছে আৰু বহুত দেৰি বলকি নাথাকো প্ৰথমতে খানা পিনা খাই মানে একদম ফুল্লি মানে ৰেডি হইল যাবৰ কাৰণে আৰু আপোনালোকৰ মৰম ভালপোৱা আশীৰ্বাদ লৈ যাবলৈ ওলালো Ashwatthamaক লৈ আৰু খানা পিনা ধুনিয়াকে খাই লও আৰু ভাত সাত খাই সুন্দৰকৈ বহি দিলো মানে গাড়ীখন সাৰ্ভিসিং কৰিবলৈ যাব লাগিব আৰু সিট বেল্ট মানে লগাই লৈছো গাড়ীটো দিলে সদায় সেফটিৰ কাৰণে সিট বেল্ট লগোৱাটো দৰকাৰ আৰু গাড়ীখন চলাই আছে এফালে ব্ৰাদাৰে মামা বহি আছে পিছফালে মামা হালচাল কেইসা है भाई ঠিক বা আৰু গাড়ীখন চলিলে এফালে আপুনি চাব পাৰে এটো গাড়ীখন চলিছে বৰ্তমান 991 কিলোমিটাৰ অলপমান আগতিয়াকে যাবলগীয়া আছিল গাড়ীখনৰ সাৰ্ভিসিংটো কৰিবৰ কাৰণে কিন্তু টাইমৰ অলপ অসুবিধা কিবা কামত ব্যস্ত হৈ আছিল আৰু একেদিন মই ভিডিও ৰেগুলাৰ দিব পৰা নাই অলপমান ব্যস্ত আছো এই কাৰণে আজি এফালে লগত আছে শিৱশম্ভু হৰ হৰ মহাদেৱ মানে শাওন মাহ চলি আছে আৰু মহাদেৱক চিন্তি আজিৰ যাত্ৰা আৰম্ভ কৰিলো আৰু এতিয়া মানে টাইম হৈ গৈছে পুৰাপুৰি 11:49 আৰু আমাৰ অলপমান দেৰিয়ে হৈ গ'ল গাড়ী বা কিমান আছে ডিলাৰত সাৰ্ভিসিংৰ কাৰণে সাৰ্ভিসিংৰ কাৰবাৰ গিলা অলপমান সোনকাল কৰাটো ভাল কি কৰিব আৰু মানে উপায় নাই আৰু আপোনালোকে এইফালে চাব পাৰে বানপানীয়ে ৰাস্তা ভাঙি একদম চুৰমাৰ কৰি থৈ গৈছিল আৰু এতিয়া চলি আছে মানে মেৰামতিৰ কামটো মেইন হাইৱেৰ ওপৰত আৰু দৰং ডিস্ট্ৰিক্টত বানপানী কিমান হেভি হৈছে আপোনালোকে পেপাৰে পত্ৰই পাই আহিছে আৰু আগৰ ফালে একদম আজি ওয়েদাৰ টিকাফাটা ৰোড আৰু টিকাফাটাৰ ৰোডৰ মাজে মাজে আমি বোৰ গৈ আছো গাড়ী সাৰ্ভিসিং কাৰ্যসূচী লৈকে আৰু এই কেইদিনো মানে সূৰ্য দেৱতাৰ কি হৈছে ক'ব নোৱাৰো গাছ মানে ৰোড এনেকুৱা টিকাফাটা মাৰিছে ওলাব কতো ইচ্ছাই নাযায় কি কৰিব আৰু উপায় নাই ইখন লৈছিলো মানে বিমল অটো এজেন্সি গুৱাহাটীৰ পৰা আৰু সাৰ্ভিসিং কৰা মানে মঙ্গলদৈ এইফালে কোটাৰ সাৰ্ভিস চেণ্টাৰ আহি পাইছিলো ইয়াতে গাড়ীও বেছে কিন্তু ইয়াতে গাড়ী মোটামুটি 10-15 মান আছে আমাৰ অলপমান ফাৰ্মৰ কাম চাম কৰি আহি থাকোতে দেৰি হৈ গ'ল আৰু এতিয়া আগৰ ফালে এটা সাৰ্ভিস চেণ্টাৰ আছে তাতে এবাৰ যাই সুধিলো মানে বল ভাই এইটো হ'ব 10 মান আছে গাড়ী ক'ত আছে এই আগৰ এটা আছে তাতে সুধি যাও ইয়াতে ৰখি থাকিলে মানে বেলা হালিব বেলা হালাতকে আগত আৰু এটা সৰুকে সাৰ্ভিস চেণ্টাৰ আছে মাৰুতি সুজুকিৰ আৰু হেতুত পাৰিলে যদি গাড়ী খালি আছে মানে তাতে ভৰাই দিও Ashwatthamaক
সাৰ্ভিস সেন্টাৰ পাই গ'লো ইয়াতে মানে গাড়ী খালী আছে আৰু অশ্বত্থমাক এইফালে ভিতৰত ভৰাই দিলোঁ আৰু অলপমান সাৰ্ভিসিংটো ক্লিয়াৰ কৰি লওঁ আজি আছে ফাৰ্ষ্ট সাৰ্ভিসিং সাৰ্ভিসিঙত আমাক প্ৰথমতে লাগিব মানে ওনাৰ মেনুৱেল এণ্ড সাৰ্ভিস বুকলেট আৰু প্ৰথমতে বুকলেটখন ৰেডি কৰি লৈছোঁ মানে দিব লাগিব এইফালে দাদা বৰ্তমান মানে অশ্বত্থমাৰ প্ৰচেছিং কাৰ্যসূচী পুৰা চলি আছে মেটবিলাক উলিয়াই দিছে এইবিলাক মানে অলপমান ধোৱা পখলা কৰি দিব আৰু অশ্বত্থমাৰ পুৰা মানে আজি ইলাজ হ'ব আৰু এইফালে অশ্বত্থমাৰ তলেৰে ওলাই আছে মানে ইঞ্জিন অইল আৰু ইঞ্জিন অইলটো বোলে ফাৰ্ষ্ট সাৰ্ভিসিঙত মানে ভৰাব লাগিব সেকেণ্ডত নালাগে আকৌ থাৰ্ডত লাগিব এতিয়া মানে এইটো আনলোড হৈ আছে ইঞ্জিন অইল মানে মোবিল আৰু দাদা গাড়ীখন কিন্তু একদম ধুনীয়াকৈ চাব দেই নতুন গাড়ীৰ কথা নাই আৰু নতুন গাড়ী বহুত কিবা কিবি চাব লগা নাই আপোনালোকে ইঞ্জিন অইলটো চেঞ্জ কৰি দিলে আমাৰ মানে ক্লিয়াৰ হৈ যাব আৰু ভিতৰত কিবা কিবি নাট চাট অলপমান বল্টু চল্টু ঢিলা হৈছে নেকি মানে চাই ল'ব লাগিব আৰু ফাইনেলি মোৰ হাতত পৰি গ'ল মাৰুতি জেনুইন অইল লিটাৰ আছে 3 দাম লৈছে পুৰাপুৰি 990 টকা আৰু ফাইনেলি ওলাই টেংকি হৈ গ'ল খালি এতিয়া ভৰাব লাগিব ইয়াতে নতুন মোবিল অইল অশ্বত্থমাক ডক্টৰৰ ওচৰত থৈ আৰু ৱেইটিং হলত অলপমান ৱেইট কৰি আছোঁ অশ্বত্থমা ঠিক হোৱালৈকে আৰু অলপমান অশ্বত্থমা ঠিক হ'লে মানে লৈ যাম ৰ'ব লৈ অলপমান দেৰিকৈ যাম মোৰ গাড়ী দেখোন ওপৰলৈকে দাঙি দিলে মানে এতিয়া অশ্বত্থমাৰ স্নান কাৰ্যসূচী চলিব গাইছা মানে অশ্বত্থমাক গাটো ধুৱাই দিব একদম পুৰা গাড়ী হৈ গ'ল পুৰা ক্লিন এণ্ড ক্লিয়াৰ পুৰা পলিটকাৰ গাড়ীত এতিয়া মানে উঠিম গাইছ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিয়ক টিল দেন টাটা বাই